অসমত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠীৰে নিজস্ব সৌন্দৰ্য আছে, নিজস্ব বৈশিষ্ট্য আছে। সেইবাবে ৰাভাসকলৰ ডিজাইনৰ চাদৰ মেখেলা বুলিয়ে ক'ম নে তেওঁলোকৰ এক বিশেষ নাম আছে কাপোৰযোৰৰ, মই সেই নামটো নাজানো। এই কাপোৰযোৰ আচলতে আপোনালোকে চাদৰ মেখেলা কৰিও পিন্ধিব পাৰে, সেইবাবে আপোনালোকক দেখালোঁ। দুযোৰ লৈ আহিছোঁ। এই কাপোৰ দুযোৰ আচলতে চাদৰ মেখেলা কৰিও পিন্ধিব পাৰে আৰু তেওঁলোকে বিশেষ ধৰণে পিন্ধে, তেনেকৈও পিন্ধিব পাৰে যদি মই ভুল কোৱা নাই। আৰু যদি ভুলকৈ কৈছোঁ প্লিজ আপোনালোকে কমেণ্টত শুধৰাই দিব। আৰু এই কাপোৰযোৰ যদি আপোনালোকে নিজৰ কৰি ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীণত দেখাই থকা নম্বৰটোত যোগাযোগ কৰিব পাৰে, মেছেজ কৰিব পাৰে, ফোন কৰিব পাৰে আৰু এই কাপোৰ দুযোৰৰ ভিতৰত এযোৰ আপোনাৰ নিজৰ কৰি ল'ব পাৰে। আৰু এই কাপোৰ দুযোৰ অকল চাদৰ আৰু মেখেলা আছে, ব্লাউজ পিচ নাই, 1560 টকা। যদি এই কাপোৰ দুযোৰৰ ভিতৰত এযোৰ আপোনাৰ পচন্দ হৈছে বা দুইযোৰেই যদি আপোনাৰ পচন্দ হৈছে তেনেহ'লে যোগাযোগ কৰিব পাৰে। থেংক ইউ।